নমস্কাৰ বন্ধুসকল। আজি আপোনালোকে জানিব কি শাক-পাচলি খালে আপোনাৰ শৰীৰৰ পৰা কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব। আহক তেন্তে আগবঢ়াৰ আগতে মোৰ এটা ৰিকুৱেষ্ট। Subscribe now and press the bell icon. Never miss an update. কি আপোনাক সঁচাকে কেঞ্চাৰৰ বেমাৰৰ পৰা ভয় লাগেনে? যদি লাগে তেন্তে আপুনি আমাৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাওক। আমি আপোনাক দিম এনে এটা উপায়, যি উপায় আপুনি অৱলম্বন কৰিয়েই ঔষধৰ পৰা বিৰত থাকি আপুনি কেঞ্চাৰৰ দৰে ডাঙৰ বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব। এইবোৰ উপায় অৱলম্বন কৰি আজিয়ে আপুনি কৈ দিয়ক ন' কেঞ্চাৰ। হয় বন্ধুসকল, আজিৰ পৰা আপুনি ৰঙালাও খাবলৈ আৰম্ভ কৰক, কিয়নো ৰঙালাওত কেঞ্চাৰ প্ৰতিৰোধক গুণ অত্যন্ত বেছি। আপুনি সপ্তাহত কমেও এবাৰকে ইয়াৰ আঞ্জা নিশ্চয় খাওক। দ্বিতীয়তে আহিছোঁ বাদাম আপুনি ৰাতি তিয়াই থওক আৰু ৰাতিপুৱালে খাওক। আপোনাৰ কেঞ্চাৰৰ বাবে এই বহুতো ফলপ্ৰসূ আৰু বৰ উপযোগী ঔষধ হিচাপে বহু যুগৰে পৰা মানি অহা হৈছে। বাদাম আপুনি ব্যৱহাৰ কৰক, লাভ আপুনি নিশ্চয় পাব। তৃতীয়তে আহিছোঁ বন্ধুসকল গাজৰ এটা সকলোৰে জনপ্ৰিয় ফল আৰু খাদ্য হিচাপে গণ্য কৰা হয়। আমাৰ দৈনন্দিন জীৱনত গাজৰ আমি ব্যৱহাৰ কৰিয়ে থাকোঁ আৰু কৰি থকাটো ভাল কেঞ্চাৰৰ কাৰণে। কেঞ্চাৰ প্ৰতিৰোধক যি ক্ষমতা গাজৰত বহু গুণে বেছি থাকে অন্য শাক পাচলিতকৈ। চ' আপুনি গাজৰ ব্যৱহাৰ কৰিব কমেও সপ্তাহত এবাৰকে। বন্ধুসকল, কি আপোনালোকে বিন খাই ভাল পায়নে? যদিহে বিন খাই ভাল পায় তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ আনিছোঁ। এই বিনৰ চব্জি খাই আপুনি আপোনাৰ শৰীৰৰ কেঞ্চাৰ বেমাৰ হোৱাৰ আগতেই আপুনি এই কেঞ্চাৰ বেমাৰৰ প্ৰতিৰোধ কৰিব পাৰে। কেনেকৈ? বিনত থকা যি ঔষধীয় গুণ, সেই ঔষধীয় গুণৰ মাত্ৰা ভৰপূৰ থাকে আৰু সেই ঔষধীয় গুণৰ মাত্ৰা বেছি থকাৰ কাৰণে বিন চব্জি খাই আপুনি কেঞ্চাৰৰ ৰোগ দূৰ কৰিব পাৰে। 5 নম্বৰ আৰু অন্তিম, আপোনালোকে এই পাচলিবিধক চিনি পায়নে? তাৰ নাম ব্ৰকলি। এইবিধ চাইনিজ ব্যৱহাৰ বেছিকৈ কৰা হয় চাইনিজ ডিছত। চ' আপোনালোকে এই ব্ৰকলিটোক ইউজ কৰি আপোনালোকে আপোনাৰ শৰীৰৰ পৰা কেঞ্চাৰক ন' কেঞ্চাৰ বুলি ক'ব পাৰে। ধন্যবাদ। জয় আই অসম।